हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल जितु ब्लॉग। आज এটা বিশেষ কাৰণত যাই আছো হাজোলৈ। বিশেষ কাৰণটো হল মাধৱে কিবা এটা বস্তু ল'ব। চাই থাকক ভিডিওটো, স্পেশালি হ'ব আজি ভিডিওটো। মাধৱ তুমি কিবা কৈ দিয়া। নাই মইনো কি কম, এতিয়া নকওঁ আৰু পিছত কম আৰু মই দেখা দি। ঠিক আছে, ভিডিওটো চাই থাকক শেষলৈ। এই ডিমু চক পাই গ'লো আৰু অলপমান দূৰ আছে বহুত। চাই থাকক তো বৰম্বৰ চক পাব। এইটো চাই থাকক লোকেশ্যন একদম বঢ়িয়া। আগৰ পিনে চাই থাকক। এগুলো সব পানি ছিল অবস্থা আপুনি নিজে দিছে এগুলো পানি উঠছিল। পানি তো উপায় নাই। পানি এটাও কমা নাই, মানুহ ঘর এটাও যাই আছে। চলো এই আমি বিয়াজ ডিলার পালোঁ। ডিলার তার মানে হল আজি মাধৱে এখন গাড়ী ল'ব, সেইকাৰণে মোক ৰাতিপুৱা লগ ধৰিলে, সেইকাৰণে মই ৰাতিপুৱা আহি গ'লোঁ। মানে গাড়ী মানে আপোনাৰ হেৰি ল'ব, এণ্ট্ৰক ল'বহি। চাই থাকক ভিডিঅ'টো। ফাইনেলি গাড়ীখন লৈ ল'লোঁ। চাইডত গাড়ীখন আহিব। চাওমিন আহি গ'ল, চাওমিনটো খাই লওঁ, তাৰপিছত ঘৰত যাই আছোঁ। এতিয়া যাই আছোঁ ঘৰৰ পিনে, নতুন গাড়ী চলাই ঘৰ পামে আৰু বেছি দূৰ নাই। আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ শান্তি কৰি থ'ব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানে, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। জয় আসাম।